31 ডিচেম্বৰ 2025 বছৰ সলনি হোৱাত আপত্তি নাই, কিয়নো আপুনি মই বিদায় নিদিলেও 2025 গুচিয়েই যাব। গুড মৰ্ণিং ৰাইজ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰাতিপুৱাটো আমাৰ কাৰণে অলপ বিশেষ, কিয়নো আজিৰ দিনটোতে আব্বায়ে চাকৰি জীৱনৰ পৰা ৰিটায়াৰমেণ্ট ল'ব। এয়া শেষবাৰৰ বাবে যাব ওলাই আছে নিজৰ কৰ্মস্থলীলৈ। আমি হৈছোঁ সময়ৰ দাস। সময়ৰ আহ্বানত আপুনি আজি অৱসৰ জীৱনৰ যাত্ৰী। সুদীৰ্ঘ 40টা বছৰে একেৰাহে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰ্ম কৰি আজি চাকৰি জীৱনৰ পৰা অৱসৰ ল'বলৈ ওলাইছে। অৱশ্যে আনুষ্ঠানিক মিটিংখন দুদিনমান দেৰিকৈ এৰেঞ্জ কৰিব। আজি কেৱল চৰকাৰী নিয়ম অনুসৰিহে চাকৰি জীৱনৰ পৰা অৱসৰ ল'ব। অৱশেষত সুন্দৰ মনৰ মানুহজনলৈ অৱসৰ জীৱনৰ অলেখ শুভকামনা যাচিলোঁ।